নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। যিসকল বন্ধু বান্ধৱীসকলে কিছুদিন আগতে মুকলি হোৱা 26,000 গ্ৰেড 3 আৰু গ্ৰেড 4 পদবিলাকত এপ্লাই কৰিছিলে, সেইসকল বন্ধু বান্ধৱীসকলৰ বাবে আহি গ'ল এটা গুড নিউজ। হয় বন্ধু বান্ধৱীসকল, এই পদবিলাকৰ এক্সাম কেতিয়া হ'ব আৰু এই পদবিলাকত কিমানজন প্ৰাৰ্থীয়ে এপ্লাই কৰিছে, এই সকলোবিলাকৰ তথ্য মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি জনতা ভৱনত হৈ যোৱা বৈঠকত এই সকলোবিলাকৰ কথা উল্লেখ কৰিছে। আজি হৈ যোৱা জনতা ভৱনৰ বৈঠকত কি কথা উল্লেখ কৰিছে এই সকলোবিলাকৰ ডিটেইলছ এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। যদিহে প্ৰবীণ চন্দ্ৰ দাস চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো দবাই দিব। আজি জনতা ভৱনত তৃতীয় আৰু চতুৰ্থ শ্ৰেণী পদৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত অধ্যক্ষতা কৰোঁ। বৈঠকত চতুৰ্থ শ্ৰেণীৰ খালী পদ পূৰণৰ বাবে পৰীক্ষাৰ তাৰিখ হিচাপে 2022 7 আগষ্ট আৰু চালক নিযুক্তি বাদ দি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে 2022 21 আগষ্ট দিনটোত ধাৰ্য কৰাৰ নিৰ্দেশনা প্ৰদান কৰোঁ। তৃতীয় শ্ৰেণীৰ শাখাৰ অন্তৰ্গত চালকৰ পদৰ বাবে নিযুক্তি পৰীক্ষা পৃথকে অনুষ্ঠিত হ'ব, যিটো আমি অতি সোনকালে ঘোষণা কৰিম। তোমালোকে নিশ্চয় বুজিব পাইছা যে চতুৰ্থ বৰ্গৰ পদবিলাকৰ এক্সামৰ তাৰিখ 2022 7 আগষ্ট তাৰিখে হ'ব। যিবিলাক ড্ৰাইভাৰৰ পদ মুকলি হৈছিলে এই পদবিলাকৰ এক্সামৰ তাৰিখ ঘোষণা কৰা হোৱা নাই, যিটো তেওঁলোকে সোনকালে ঘোষণা কৰিব। আৰু তৃতীয় বৰ্গৰ এক্সামৰ তাৰিখ ঘোষণা কৰিছে 2022 চনৰ 21 আগষ্ট দিনটো ধাৰ্য কৰিছে। তোমালোকৰ বাবে এইটো এটা খুবেই ভাল খবৰ জনালে আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে। আৰু এই পদবিলাকত কিমানজন প্ৰাৰ্থীয়ে এপ্লাই কৰিছে, এপ্লাই কৰা প্ৰাৰ্থীৰ সংখ্যা কিমান, চৰকাৰৰ স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ ওপৰত আস্থা প্ৰকাশ কৰি তৃতীয় শ্ৰেণীৰ খালী পদৰ বাবে মুঠ 6,71,805 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰাৰ বিপৰীতে চতুৰ্থ শ্ৰেণীৰ খালী পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা 4,43,655 গৰাকী। তৃতীয় বৰ্গৰ পদবিলাকত এপ্লাই কৰা প্ৰাৰ্থীৰ সংখ্যা 6,71,805 জন আৰু চতুৰ্থ বৰ্গৰ পদবিলাকত এপ্লাই কৰাৰ প্ৰাৰ্থীৰ সংখ্যা 4,43,655 জন। এতিয়া তোমালোকে নিশ্চয় গমেই পালা এক্সাম কেতিয়া হ'ব। তোমালোকৰ হাতত বেছি দিন সময় নাই। প্ৰিপাৰেশ্যন ভালদৰে চলাই গৈ থকা তোমালোকৰ মনৰ আশা পূৰ্ণ হ'বই। মোৰ ফালৰ পৰা সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা থাকিল যে তোমালোকৰ মনৰ আশাবিলাক যাতে পূৰ্ণ হয়।